গুড মৰ্ণিং গাইজ পোনপ্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা। আজি উৰুকা হয় আৰু আশা কৰোঁ আপোনালোকৰ উৰুকাৰ আয়োজন বহুত ভালদৰে চলি আছে। আজি মই ইয়াতে মাৰ লগত পিঠাগুড়ি খুন্দিবলৈ আহিছোঁ। দেৰি হ'ল, অলপ আগতীয়াকৈ কৰিব লাগিছিলে। কালি মই লাড়ুকেইটা বনালোঁ, আপোনালোকক দেখুৱাম। ইমান এটা ভাল হোৱা নাই, কিন্তু মই যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। আৰু লাড়ুটো মই বহুত বেয়া, মানে মই নাজানোৱে বনাব ইমান ভাল কৰি, এক্সপাৰ্ট নহয় মানে, তথাপি চেষ্টা কৰোঁ। বাকী আজি ইয়াৰ পৰা গুড়া খুন্দি উঠি তাতে মই ঘৰত গৈ পিনে পিঠা বনাম। আমাৰ ঢেঁকী নাই, সেইকাৰণে ককাহঁতৰ ঘৰত পিঠাগুড়ি খুন্দিবলৈ আহিছোঁ। তেতিয়াহ'লে ব'লকচোন আজিৰ দিনটো কি কৰোঁ, কেনেকৈ কি বনাওঁ, বিশেষ ইমান একোতো নবনাওঁ বাৰু, কিন্তু যিখিনি বনাওঁ আপোনালোকক দেখুৱাই যাম। তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখিলোঁ। ব'লক। ককাহঁতৰ ঘৰত আহি আছোঁ, পুৰা গান বাজি আছে। কি হ'ব, বৰমাৰ লগত লগা নাই? আইতা কি কৰি আছে? কি কৰি আছা? আমি গুড়া খুন্দো, পিঠাগুড়ি খুন্দো, মায়ে গুড়া খুন্দি আছে। গুড়া খুন্দা হৈ গ'ল। এইখিনি লাষ্ট আৰু বৰা চাউল খুন্দিলোঁ, আৰু পিঠাৰ কাৰণে আৰু তেল পিঠাৰ কাৰণে আমি আলা চাউলো খুন্দিলোঁ। আমাৰ হৈ গ'ল আৰু এতিয়া ঘৰত গৈ আৰু পিঠা বনোৱাটোহে কথা আৰু। ঘৰত এয়া বিহুৰ চাহ খাবলৈ দিছে, একদম লোভ লাগি গৈছে নে আপোনালোকৰ দেখি পেলাই। আমি এতিয়া পিঠা বনামহে, আইতাহঁতে কালিয়ে বনালে, আৰু এতিয়া চাহ খাওঁ আৰু আপোনাৰ মুনু আৰু বাবুৱে পূৰা নাচি আছে। আৰু ৰ'ব দেখাই আছোঁ। কি খাইছা? মই লাড়ু ঘৰত বনোৱা। মই পিঠা বনাওঁগৈ, মই যাওঁ। পিঠাগুড়ি খুন্দা হৈ গ'ল। মই বৰা চাউলখিনি লৈ পেলাই আহি গ'লোঁ, কাৰণ মই পিঠা বনাব লাগে, বহুত দেৰি হৈছে। ইফালে আকৌ চব্জিও একো নাই আজি উৰুকাৰ খাবৰ কাৰণে। চেণ্টাৰতো যাব লাগিব, পিঠাখিনি পটাপট বনাই অলপ। তেতিয়াহ'লে পটাপট পিঠাখিনি মই বনাই লওঁ, মোৰ লগতে আপোনালোকেও থাকিব দিম, কেনেকৈ বনাওঁ দেখুৱাম। তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে থাকিব। এইখিনি সানি লৈছোঁ। অলপমান বৰা চাউলৰ পিঠাগুড়ি থাকি গৈছিলে, ইয়াতে মই অকণমান নিমখ আৰু এতিয়া পানী অলপমান মিক্স কৰি কিনে এনেকৈ আটা মৰাৰ দৰে লাডু কৰি দি আছোঁ। বৰা চাউলৰ যোনটো নিমখীয়া পিঠা হয়, মই সেইটো বনাবলৈ চেষ্টা কৰিম। মানে মই খায়ো খুব ভাল পাওঁ। আৰু অকণমান দি দিম, পূৰা আটা মাৰিলে যেনেকৈ আটাটো টানকৈ মানে কি বুলি কয় লাডুটো মাৰা হয়, তেনেকৈ নহয়। সেইটো অলপমান ঢিলাকৈ থাকিব, অলপ পনীয়াকৈ, এনেকুৱা টাইপৰ দেখিছে নহয় আপোনালোকে, অলপমান এনেকুৱা টাইপ হ'ব লাগিব। সেইটো পিঠা বহুত অকণমান বনাইছোঁ, আপোনালোকে চাই নাহাঁহিব আৰু অকণমানে বনাইছোঁ, পিছত ভাল কৰি বনাম। এইখিনি থাকি যোৱাখিনিহে বনাইছোঁ আৰু এইখিনিকে সানি আমি 15 মিনিট সময় ৰেষ্ট দি থৈ দিম। 15 মিনিটৰ পিছত আমি এইখিনি বনাম। এইখিনি মই এতিয়া গুড় আৰু নাৰিকল, মানে এই পিঠাখিনিত ভিতৰত ষ্টাফিং দিবলৈ এইখিনি কৰিছিলোঁ, তো এইখিনি অকণমান থাকি গ'ল। ভাবিলোঁ কিনো কৰোঁ, এইখিনি এতিয়া মই লাড়ু কেইটামানকে বনাই দিওঁ। আৰু গুড়ৰ আৰু নাৰিকলৰ লাড়ু খাই এনেও বহুত ভাল লাগে, সেইটো কাৰণে তো কেইটামান লাড়ু বনাই দিওঁ। আৰু লাড়ুটো বেছি টান নহ'ব, ঢিলা হ'ব, এই ঘৰৰ মানুহকেইটাই খাবলৈ পাৰিলেই হ'ল। আৰু যিহেতু ময়ো গুড়ৰ লাড়ু খাই খুব ভাল পাওঁ, সেইকাৰণে বনাই আছোঁ। আৰু আপোনালোকেও ক'বচোন ভাল পায়নে, আৰু আপোনালোকে কি বনাইছে ক'বচোন। বঢ়িয়া বঢ়িয়া, কেনেকুৱা লাগিছে? বহুত ধুনীয়া, না কথা ধুনীয়া লাগিছে দেই, চিৰিয়াছলি ধুনীয়া লাগিছে। আপোনালোকে বনাই চাব। এইটো মই যে এইটো গুলি ৰাখিছিলোঁ 15 মিনিটৰ কাৰণে থৈ দিছিলোঁ, এইটো হয়। নাই এই বস্তুটো তোমাৰ নাইকিয়া কৰিম আৰু একো নাই, আৰু বিহু বুলি আৰু খাই দিওঁ আৰু কৃষ্ণৰ নামত। এইখিনি আৰু 4-5টা বাছিলে মাত্ৰ, খাই চেছ কৰি দিলে। আৰু ভাত নাখাওঁ ৰাতি মানে। গাইজ, মই পিঠা লাড়ু এইবোৰ গোটেইখিনি বনাই লৈ পেলাই এতিয়া অলপমান চব্জি বজাৰ কৰিবলৈ আহিছোঁ। যিহেতু আজি উৰুকা খাব লাগিব কিবাকিবি। তেল পিঠাৰ কাৰণে মই ময়দাই কিনা নাই, তাকে ময়দা অকণ লৈ যাওঁ। চেণ্টাৰৰ পৰা আহি পেলাই
পেলাই লগে লগে কামত ধৰিলোঁ। ভিডিঅ' আৰু কণ্টিনিউ কৰা নহ'ল, আহি একেবাৰে পাহৰিয়ে থাকিলোঁ। গাইজ গুড মৰ্ণিং এণ্ড এতিয়া গৈ আছোঁ মেজি জ্বলাবলৈ। আৰু এতিয়া বাজিছে 6:30, বহুত ঠাণ্ডা লাগিছে। মেজি চাগে জ্বলালেই নেকি। তেতিয়াহ'লে চব গ'লগৈ, ভণ্টিহঁত ইহঁতে আগতেই গ'লগৈ গা পা ধুই। মোৰহে অকণমান দেৰি হ'ল, ঠাণ্ডাটো মোৰ অকণমান বেছি। তেতিয়াহ'লে ব'লক মেজি তাতে কি পৰিস্থিতি হৈ আছে চাওঁগৈ। সৰু মেজিটো জ্বলাই দিলে, ডাঙৰটো এতিয়াও আছে, আমাৰ কাৰণে ৰৈ আছে চাগে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবাৰো আজি দুপৰীৰ দিনা আমি মেজি দহন কাৰ্য সমাপন কৰিবলৈ আগবাঢ়িছোঁ। সেই হেতুকে আমাৰ এই পুষ্টিৰাজি অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰদ্ধাৰ চিৰেণ বৈশ্য ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। গতিকে তেখেত ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। কিছু সময় হ'ল, তেওঁ কিছু অপেক্ষা কৰিব লগা হ'ল, তাৰ বাবে আমি দুখিত। তথাপি যি নহওক, এতিয়া আমি এই কাৰ্যসূচী তেওঁৰ দ্বাৰা আমি সমাপন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ আগেই আমাৰ পূব চিৰাজুলি ভোগালী বিহু উদযাপন সমিতিৰ সম্পাদিকা দীপ্তি মেধি ডাঙৰীয়াই এখন ইছলাম গামোচাৰে তেখেতৰ সম্বৰ্ধনা জনাইছে। প্ৰজন্মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিব খুজিছোঁ। গতিকে সকলোৱে আমি সমূহীয়াভাৱে আপোনালোকৰ ওচৰত সেৱা লৈছোঁ। কৃষ্ণ কৃষ্ণ। তেল পিঠাটো খাই দিলোঁ। তেলপিঠা বনোৱা নাছিলোঁ, সেইকাৰণে এতিয়া কেইটামান তেলপিঠা বনাওঁ বুলি ভাবিছোঁ। বেছিকৈ নবনাওঁ, কেইটামানে বনাওঁ আৰু। তেতিয়াহ'লে মই যোগাৰ কৰি লৈছোঁ, মই দেখুৱাওঁ ৰ'ব আপোনালোকক। এয়া মই ইয়াতে চাউলৰ গুড়ি, ময়দা আৰু গুড় আৰু অলপমান বেকিং পাউডাৰ মিলাই লৈছোঁ, খোৱা ছ'ডাটো মিলাই লৈছোঁ।
আৰু এইপিনে কেৰাহী বহাই দিছোঁ ইয়াতে এতিয়া তেল নহয় ৰিফাইন দিম তাৰপিছত ৰিফাইনতে বনাম আপোনালোকক দেখুৱাই যাওঁ এয়া মই দি দিলোঁ কম দেখিছে কিন্তু দিছোঁ আৰু অলপ আৰু পিঠা উঠে নে প্ৰথমখিনি বেয়াই হয় এতিয়া নাজানো কি হয় আৰু মই প্ৰথম পিঠাটো ট্ৰাই কৰোঁ অকণমান লৈ পেলাই চাওঁ কি হয় ভাল হৈছে গাইজ মই দেখিছোঁ প্ৰথম পিঠাটো ধুনীয়াকৈ হৈ গৈছে ফাৰ্ষ্ট তেল পিঠা প্ৰথমটো বহুত ধুনীয়া হৈছে মোৰ বহুত ভাল লাগিছে মানে চববাৰে মোৰ প্ৰথম পিঠা কেইটামান 5টামান পিঠা মোৰ বেয়াই হয় মানে ফাটি যায় কিবা এটা হয় তাৰপিছতে লাহে লাহে ভাল হয় এইবাৰ একদম ফাৰ্ষ্ট পিঠাটোৰ পৰাই বঢ়িয়া হৈ গৈছে বহুত ভাল লাগিছে দেখিছে কি মজাটো ফুলিও গৈছে কিন্তু হৈ গৈছে এতিয়া উঠাই থৈ দিওঁ মই তেল পিঠা বনাই উঠিলোঁ বেছি বনোৱা নাই এনেই আনবাৰ ভালেখিনি বনাওঁ কিন্তু এইবাৰ মানে ঘৰতে গোটেইকেইটা খাবলৈ কাৰণে কেইটামানে বনালোঁ আৰু পিছত আৰু যদি লগা হয় বনাব লাগিব এতিয়া আমি ইয়াতে ৰ'দ পোৱাই আছোঁ এইখিনিতে বহি পেলাই বাৰাণ্ডাতে আগফালে চোতালত বহি ৰ'দ পোৱাই আছোঁ ফটো উঠি আছোঁ ৰিলছ বনাই আছোঁ ৰিলছবোৰ যদি চাবলৈ মন আছে তেতিয়াহ'লে ইনষ্টাগ্ৰাম আইডিটো মোৰ তলত ডেছক্ৰিপশ্যনত দিয়াই থাকিব আপোনালোকে চাবগৈ এতিয়া আৰু ভাবিছোঁ ঘৰে ঘৰে যাওঁগৈ চুঙা পিঠা আৰু মাংস খাবলৈ যদি যাওঁ দেখুৱাম আমি মানে খাই বহুত ভাল পাওঁ আৰু খকুৱা অলপমান তো এনেই কৈছোঁ আইতাহঁতৰ ঘৰলৈ যাম চাহ খাবলৈ যাম চববাৰে যাওঁ মানে এনেই ফুৰিবলৈ যাম তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো বহুত দীঘলীয়া হৈছে গম পাইছোঁ কিন্তু বিহু যিহেতু এইখিনি হ'বই আৰু সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে তেতিয়াহ'লে শেষলৈকে থাকিব দেই আমাৰ গাঁৱৰ যোনখিনি বয়োজ্যেষ্ঠ আছে বৰ্তা ককাহঁত তেওঁলোকে প্ৰত্যেকখন ঘৰতে আহে খবৰ ল'বলৈ সেইদিনাখন পিঠা খাবলৈ বিহু খাবলৈ আৰু বিহুৰ শুভেচ্ছা দিবলৈ প্ৰত্যেকখন ঘৰতে আহে আমাৰ ঘৰতো আহে আৰু আজিও এইবাৰো আহিছে এনেকৈ খুব বেছি ভাল লাগে আৰু আমি যিমান পাৰোঁ সন্মান কৰোঁ তেওঁলোকক আৰু যিমান পাৰোঁ তেওঁলোকেও আমাক আশীৰ্বাদ কৰে এই বিহুৰ দিনত গতিকে এইটো নিয়মটো চববাৰে চলি যাওক সেইটোৱে বিচাৰোঁ এইবাৰো আহিছে তাকে মই এতিয়া অকণমান চাহৰ যোগাৰ কৰোঁগৈ বৰ্তাহঁতে চাহ খাই উঠিলে মই চাহ দিলোঁ একদম নিজ হাতেৰে বনোৱা পিঠা লাড়ু বৰপিঠা সকলোখিনি দিলোঁ এতিয়া আমি ককাহঁতৰ ঘৰলৈ গৈ আছোঁ মানে মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ ককা মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ বিহু খাবলৈ আৰু বিহুৰ পৰিৱেশটো তাতে কি হৈ আছে চাওঁ কোনোতো নায়েই বাৰু ককা আইতা আৰু মাহীয়ে থাকে ককা আমাৰ ঘৰতে বহি আছে এতিয়া যাব একেলগে যাওঁ তাৰপিছত তাতে গৈ আপোনালোকক লগ পাই আছোঁ কি খাওঁ চাওঁ এইয়া চুঙা পিঠা কাটি আছে দেই আমাৰ লক্ষ্য মাহীয়ে এইটো মুনু খালানে নাই তাই এনেহে এয়া চুঙা পিঠা ককাই বনাইছে লক্ষ্মী খালা আইঅ আমাৰ কাৰণে ৰখি আছে বোলে আমি একদম পেট পুৰাই কি খালোঁ চুঙা পিঠা আৰু হাঁহৰ মাংস ইমানেই খাইছোঁ মানে ক'বলৈ মই পাহৰি গৈছোঁ কি কৈছোঁ বিদ্যা মোৰ অলপমান মনতে অহা নাছিলে সেইটোতো কৈছোঁ ইমান খাইছোঁ মানে ইমান মানে টেষ্টি কৰি মাৰি আছে দেই আমি আজি আলহী তামোল চা মোৰ কাৰণে শেষেই হৈ গ'ল পাণ দে তাই চব লৈ গ'ল চা পাণ এখন দে মোক ইজনী এনেই ইমান পেটলা হোৱা নাই আকৌ সেই বুলি মোক দিছে চাওক দেই গাইজ ইমান সোপা দিছে আৰু উল্টা পালে ফুল এয়া দিছে এয়া খালে মোৰ কি হ'ব গাইজ এইবিলাক নাই হিচাপে এই পেটলিজনী কেতিয়াও মানে চাপৰ নকৰোঁ আমাৰ এইবিলাক চিংগাৰ এইবিলাক ফিৰাজুলিৰ ফাল্টু চিংগাৰ এইবিলাক মই বহুত ধুনীয়া গান গাওঁ तेरी मेरी गर्ल आई होगी मैं किट चलिए जाने दा दिल्ली तो जाने दिया तू तेरे बिना मेरे बिना तू किट चलिए तू किट चलिए
নহ'লে এবাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। এনেদৰে নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।